নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শতাব্দী আৰু মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম কলপাত পিঠা আৰু এই কলপাত পিঠা কেনেদৰে বনায় সেয়া মই আজি আপোনালোকক দেখুৱাম। তেতিয়াহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কলপাত পিঠা বনাবলৈ মই লৈছোঁ ইয়াত কেইখনমান কলপাতবোৰ মই এটা সমান জোখত কাটি লৈছোঁ। নাৰিকল এটা চুকি লৈছোঁ। মই ইয়াত জহা চাউল বা ভোগ চাউল আৰু আইজং চাউলৰ মিক্স কৰি গুড়ি লৈছোঁ 1 কিলো। চেনি মই লৈছোঁ 4/3 কাপ, গাখীৰ 1 কাপ, নিমখ অকণমান আৰু পিঠাকেইটা বান্ধিবলৈ লৈছোঁ 6টা। প্ৰথমে মই কলপাতখিনি এনেকৈ জুইত সেকি লৈছোঁ যাতে পিঠাকেইটা বান্ধিবলৈ সহজ হয়। জুইত যদি কলপাতখিনি সেকি লোৱা নহয় তেতিয়াহ'লে পিঠাখিনি আমি বনাওঁতে কলপাতটো ফাটি যাব আৰু আমাৰ পিঠাটো হৈ নাহিব। এতিয়া মই পিঠাগুড়িখিনিত প্ৰথমে দিম আধা চামুচ নিমখ, তাৰপিছত মই ইয়াত দিম চেনি 4/3 কাপ, তাৰপিছত মই ইয়াত গাখীৰখিনি ঢালি দিম আৰু ইয়াত মই নাৰিকলখিনি দি দিম। নাৰিকল গোটেই নিদিলেও কথা নাই, আপোনালোকে অকণমান দিলে হ'ব। আৰু এতিয়া এইখিনি মই যেনেকৈ আটা আমি মাৰোঁ তেনেকৈ আটা মৰাৰ দৰে মাৰি ল'ম। আপোনালোকে ৰুটি বনাবলৈ যেনেকৈ আটাৰ ডো বনাই লয় ঠিক তেনেকৈ মই এইটো নাৰিকল, চেনি, পিঠাগুড়ি, গাখীৰেৰে এটা ডো বনাই লৈছোঁ। টানকৈ বনাই লৈছোঁ। যদি ঢিলা হয় তেতিয়াহ'লে পিঠাটো উঠি নাহিব, পিঠাটো হৈ নাহিব। তো আপোনালোকৰ যদি পিঠাটো বনোৱাৰ সময়ত যদি গাখীৰখিনি ঢালি দিয়াৰ পিছত পিঠাগুড়িটো পাতল হৈ যায় তেতিয়াহ'লে আপোনালোকে তাত আকৌ গুড়ি দি এনেকৈ টান কৰি ল'ব। এতিয়া মই পিঠাকেইটা বনাবলৈ আৰম্ভ কৰিম। কলপাতখন এনেকৈ দীঘলীয়াকৈ লৈ আপোনালোকে তাত পিঠাগুড়ি অকণ অকণকৈ দি এনেকৈ ধুনীয়াকৈ বান্ধি পিঠাটো বনাই ল'ব। এয়া চাওক, মোৰ পিঠাকেইটা ৰেডি হৈ গ'ল। আপোনালোকৰ তাত যদি পিঠাকেইটা বান্ধিবলৈ এনেকুৱা কলগছৰ চৈতা নাথাকে তেতিয়াহ'লে আপোনালোকে সূতাৰেও বান্ধি দিব পাৰে। চৈতাৰে যে বান্ধিব লাগিব সেইটো কোনো কথা নাই, আপোনালোকে সূতা বা যিকোনো ঊল এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এটা ষ্টীলৰ চচপেনত এনেকৈ পানী উতলাই লৈছোঁ। পানীখিনি ভালকৈ উতলাই ল'ব লাগিব কাৰণ তেতিয়াহে পিঠাটো সোনকালে হ'ব। এতিয়া মই বনাই থোৱা পিঠাকেইটা এই পানীখিনিত এটা এটাকৈ এৰি দিম আৰু ঢাকন মাৰি ল' হিটত 10 পৰা 15 মিনিট হ'বলৈ দিম। 15 মিনিট পিছত মই ঢাকনখন গুচাই চাম যে পিঠাটো হৈছে নে নাই। এতিয়া পিঠাটো হৈছে কাৰণ দেখিলে গম পোৱা যায়। কাৰণ পিঠাটো এনেকৈ হাতেৰে লাৰিলে আপুনি পিঠাটো টান পাব, তেতিয়াহ'লে গম পাব যে পিঠাটো হৈছে। আৰু এতিয়া মই পিঠাকেইটা লাহে লাহে এটা এটাকৈ নমাই লওঁ। এয়া চাওক, মোৰ পিঠাকেইটা খাবলৈ ৰেডি হৈ গৈছে আৰু পিঠাকেইটা ভিতৰত কেনেকুৱা হৈছে মই এটা পিঠা আপোনালোকক খুলি দেখুৱাই দিম। এয়া এনেধৰণৰ হ'ব পিঠাটো আৰু খাবলৈ বহুত টেষ্টি হয়। ইয়াত কলপাতত দিয়াৰ কাৰণে তাত কলপাতৰ এটা যি ফ্লেভাৰ থাকে পিঠাটোত আহে আৰু বহুতেই ভাল লাগে খাই। ফ্ৰেণ্ডছ, কলপাত পিঠাৰ এই ৰেচিপিটো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু লগতে এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।